কবিতাৰ শিৰোনাম অবুজন প্ৰশ্ন। নাজানো কিয় সদায় ওলোৱা বেলিটি আজি যেন অধিক ৰাঙলী হৈ পৰিছে। ৰিবৰিব পুৱাৰ মলয়া জাকে হৃদয়ত এক নতুন সপোন ৰচিছে। নাজানো কিয় সেই শৰতৰ শেৱালি শোভা ৰাতিপুৱা গাবলৈ ধৰা মুক্ত বিহংগ জাকৰ হৃদয়স্পৰ্শী মৌ বৰষা গীত আজি যেন হৃদয়ৰ সাৰথি হৈ ৰৈছে। নাজানো কিয় কাননত উৰি ফুৰা পখিলাজনীয়ে হিয়াত ৰচনা কৰিছে প্ৰেমৰ কাহিনী। কাননৰ সেই তেজী গোলাপো যেন মোৰ মন সৰগৰ মালিনী। কিন্তু মই জানো এই সকলোবোৰ ক্ষণস্থায়ী। সময়ৰ সোঁতত আকৌ মৰহিব কাননৰ সেই তেজী গোলাপৰ পাহি। অদৃশ্য হ'ব আকাশৰ মুক্ত বিহংগ। কাৰণ মাথো এটাই, আকৌ যেন হৃদয়ত এটি অমানিশাৰ আতংক। মাথো আশা নিশাৰ পহেলিকা ভেদি আকৌ উদয় হ'ব আশাৰ কিৰণ। সেই শৰতৰ শেৱালি সুবাসে হৃদয়ত সৃষ্টি কৰিব পুনৰ এবাৰ প্ৰেমৰ আলোড়ন। মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউথ জয় আই অসম।